हेलो फ्रेंड्स, आज আমি ডিসকাস কৰিম অসমৰ কেইটামান ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। তো প্ৰথম যেটো ৰাষ্ট্ৰীয় উদ্যান আমি বাছি লৈছোঁ সেইটো হৈছে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নগাঁও জিলা আৰু গোলাঘাট জিলাত অৱস্থিত। বৰ ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু 2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। 1985 চনত ইউনেস্কোয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য অঞ্চল হিচাপে ঘোষণা কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়, হলৌ বান্দৰ শিশু, বনৰীয়া ম'হ, হাতী, বনৰীয়া গাহৰি, বন কুকুৰা আদি পোৱা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে 858.98 বর্গ কিলোমিটার। বৰ ইম্পৰ্টেণ্ট, ইয়াৰ পৰা বহুত কোশ্চিন আহি থাকে, তো আপোনালোকে কাইণ্ডলি এইটো মনত ৰাখিব। নেক্সট আমি আলোচনা কৰিম ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। 1999 চনত ডিব্ৰু-চৈখোৱা অভয়াৰণ্যক ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি প্ৰদান কৰা হৈছিল। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত শিহু, বাঘ, বনৰীয়া ম'হ, হাতী, ঘোঁৰা, বান্দৰ, উদ আদি পোৱা যায়। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 340 বর্গ কিলোমিটাৰ। ইয়াতো কেইবাৰমান মানে কম্পিটিটিভ এক্সামত আহি থাকে, তো এইটো আপোনালোকে চাব আৰু কি। নেক্সট আমি আলোচনা কৰিম মানাস ৰাষ্ট্ৰীয় উদ্যান। মানাস ৰাষ্ট্ৰীয় উদ্যান অসমৰ বাক্সা জিলাত অৱস্থিত। 1973 চনত মানাস ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰে। 1985 চনত ইউনেস্কোয়ে বিশ্ব ঐতিহ্য অঞ্চল ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি প্ৰদান কৰে। কেইবাৰমান টেট পৰীক্ষাত আহিছে এইটো। 1990 চনত মানাস ৰাষ্ট্ৰীয় অভয়াৰণ্যক মানাস ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে। মানাস ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, হাতী, বনৰীয়া ম'হ, বাঘ, বান্দৰ, হৰিণা, পহু, নল গাহৰি, ভালুক, বন কুকুৰা আৰু বহুতো দুষ্প্ৰাপ্য জীৱ জন্তু পোৱা যায়। মানাস ৰাষ্ট্ৰীয় উদ্যানত মাটিকালি হৈছে 500 বর্গ কিলোমিটাৰ। এইটো কেইবাৰমান কম্পিটিটিভ এক্সামত আহি থাকে, 3rd গ্ৰেড, 4th গ্ৰেড, 2nd গ্ৰেড, টেট পৰীক্ষাত চব আহি থাকে, কেতিয়াবা স্কুল এক্সামতো আহি থাকে। তো এই তিনিটা আজি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰিলোঁ। নেক্সট ক্লাছত আৰু 4টা টোটাল 7টা ৰাষ্ট্ৰীয় উদ্যান অসমত আছে। এই 7টা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আমি আলোচনা কৰিম। তো এইটো ক্লাছত তিনিটা ৰাষ্ট্ৰীয় উদ্যান। এই ভিডিঅ'টো আপোনালোকে 2-3 বাৰ চাব। 2-3 বাৰ চোৱাৰ পিছত আপোনাৰ মনত এনেই মানে চব মনত মুখস্থ হৈ যাব। তো যদি এই চেনেলটো ভাল লাগে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।